নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল প্ৰথমতে সুপ্ৰভাত জনাইছোঁ আৰু আপোনালোকক আটাইকে অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আটাইকে হিয়া ভৰা উল্লেখ জনাইছোঁ। আজি অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ প্ৰথমটো দিন মানে আজি গৰু বিহু আৰু গৰু বিহুৰ দিনাখন মই ৰাতিপুৱাৰ পৰাই কি কৰিলোঁ ভাবিলোঁ গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। গতিকে আহকচোন আমি কি কৰিলোঁ গোটেই দিনটো তাকেই চাওঁ। এয়া দেউতাই গোহালিৰ পৰা গৰু উলিয়াই আনিলে আৰু আচলতে নদীত গা ধুৱাব লাগিছিলে বাট আমাৰ ওচৰত যিহেতুকে নদী নাই গতিকে আমি দমকলৰ পানীৰে গৰু গা ধুৱাব লাগিব। তো যি নহওক গা ধুৱালেই হ'ল আৰু তো নদী হওক বা দমকলেই হওক পানীটো হ'লেই হ'ল। গতিকে দেউতাই দমকলৰ পৰা পানী উঠাই আছে আৰু আমাৰ গৰু গা ধুৱাই আছে। চাওক এনেকৈ গা ধুৱাই। আৰু এতিয়া পৰম্পৰা মতে লাও, বেঙেনা, দীঘলতি, মাখলতি আমি এইবিলাকেৰে গৰুক দিওঁ আৰু লগতে এটা গান গাওঁ, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু, দীঘলতি দীঘল পাত মাখি মৰে জাত জাত। আৰু ককা আইতা কোৱাই শুনিছিলোঁ যে এয়া দীঘলতি মাখলতিৰে গৰু গাত কোবোৱাৰ পাছৰ পৰাই হেনো মাখিৰ প্ৰভাৱটো কমি যায়, মানে মাখি মৰি যায়। আমি যাই আছোঁ এতিয়া ক'ত? ফটোশ্বুট। যাবি এই দুনে নাচনি আৰু এতিয়া আমি যাবলৈ লৈছিলোঁ ফটো উঠিবলৈ। গতিকে যাওঁতে বাটতেই লগ পালোঁ আমাৰ খুৰীমাক। তো খুৰীমা মানুহজনী খুব জমনি হয়, তো আমাৰ লগত অকণমান জমনি কৰিলে। তো খুৰীমাক কৈ পেলাই আমি ওলাই আহিলোঁ ফটো উঠিবলৈ। গতিকে আহকচোন আমি ফটো উঠিবলৈ কি ধেমালি কৰোঁ গোটেইখিনি আপোনালোকৰ লগত দেখাবলৈ চেষ্টা কৰিম। আহক আমি যাওঁ এতিয়া ফটো উঠিবলৈ। আৰু ফাইনেলি আমি যিখিনি ঠাইত ফটো উঠিম বুলি ভাবিছিলোঁ সেই জেগাখিনি আমি আহি পালোঁ। চাওকচোন জেগাখিনি সঁচাকৈ ধুনীয়া লগা নাইনে? চাৰিওফালে গছ সেউজীয়া, মাজতে এটা ধুনীয়া পকী ৰাস্তা। এয়া আমাৰ নাচনি নামিলে গাড়ীৰ পৰা, এতিয়া ফটো উঠাহে কথা আৰু গৈয়ে মই ফটোৰ প'জ দিয়াত লাগি গ'লোঁ। এয়া চাওক আমাৰ কেমেৰা পাৰ্চন প্ৰিয়ংকাই কিমান ধুনীয়া ফটো উঠাইছে মোক। মই প'জ দিলোঁ, তাইক কেমেৰা ধৰিছে। এতিয়া চাওক মোৰ ফটোখন কেনেকুৱা হৈছে। যদি ভাল লাগিছে তাইৰ কেমেৰামেন নিশ্চয় কমেণ্ট কৰি জনাব। এতিয়া আমি আহিলোঁ এটা নতুন ষ্টাইলত, মানে বহি পেলাই ফটো উঠিম যিহেতুকে ৰাস্তাত বহুত গাড়ী মটৰ চলি থাকে, তো অকণমান দিগদাৰো হৈছে। তথাপি এবাৰ বহি দিলোঁ, এতিয়া বহি পেলাই এখন ফটো মাৰিব। চাওকচোন ফটোখন কিমান ধুনীয়া হৈছে। যদি ভাল লাগিছে নিশ্চয় কমেণ্ট কৰিব। এতিয়া মই এপাক নাচি দিলোঁ, যিহেতুকে বিহু বুলি ক'লে আৰু গাত তত নাথাকে ন, চ' বিহু বুলি ক'লে ৰ'বই নোৱাৰোঁ। গতিকে এপাক নাচি দিলোঁ কেমেৰাৰ সন্মুখত, কিন্তু গান নাই যেনিবা। এতিয়া মই গানটো লগাই দিওঁ অলপমান পিছত। গতিকে চাওকচোন কেমেৰা কৰিছে, তো মই নাচি দিলোঁ, এতিয়া মই গানটো লগাই দিছোঁ। কিনো চাৱনীৰে চালামো কৈ দেহা খিৰখিৰাই গ'ল মই নাজানো, দেহা খিৰখিৰাই গ'ল মই নাজানো, পেটলৈ ভাত নোযোৱা
আৰু এইফালে আমি অন্য এটা ভিডিঅ' শ্বুটৰ কাৰণে ৰেডি হৈছোঁ দুইফালে দুজনী নাচনী মাজতে মই আমি একচুৱেলি এইবিলাক ৰিলত দিবৰ কাৰণেহে আমি বনাইছিলোঁ তো গানটো লগোৱা নাই আৰু যেতিয়া আমি ৰিলছ বনাই দিম তেতিয়া আমি গানটো এডিট কৰি সোমাই দিম এতিয়া যেতিয়াকে বিহু বুলি ক'লে কাৰোৱে গাতত নাথাকে প্ৰত্যেকজন অসমীয়াৰ গান নাচি উঠে গতিকে বিহু বুলি ক'লে আমিও ৰৈ নাথাকিলোঁ হোৱাই নোহোৱা এপাক নাচি দিলোঁ Mayongor bejali hayo moina hiboloi ne palu akori koboloi tume palu kotati oi bukur betha bukute monora khamorote ro inu bidhili khoni jan hoga binor binoni বেদনাতে ভাবনা ভুরুকাতে মলনি আমি গৈ গৈ অৱশেষত পালোঁ ছয়গাঁও ৰেল ষ্টেচন যিহেতুকে ৰেল ষ্টেচনটো নতুনকৈ বনাইছে ভাল বনাইছে ধুনীয়া লাগিছে গতিকে তাতো আমি ফটো উঠিবলৈ বুলি আহিলোঁ আৰু ফটো উঠি আমি যেনেকৈ ঘৰলৈ যাবলৈ হ'ল গতিকে আমি গোটেইবিলাকে ধুনীয়াকৈ এনজয় কৰিলোঁ আৰু মই অকণমান নাচি দিলোঁ গতিকে মোৰ ভাইটি আছে জীৱন দাস সি খুব ধুনীয়া ডান্স কৰে প্ৰগ্ৰেম কৰে বাট সি কেমেৰাৰ সন্মুখত অকণমান দেখুওৱা নাই যেনিবা কিন্তু আৰু ল'ৰাটো বহুত ভাল হয় মোৰ নিজৰ ভাইটিৰ নিচিনা নিজৰ ভাইটি হয় আৰু গতিকে আমি খুব নাচিলোঁ বাগিলোঁ ফুৰিলোঁ এনজয় কৰিলোঁ আৰু আনফালে মোৰ নাচনী মানে মোৰ পেহীৰ ছোৱালী মোৰ ভণ্টি তাইও খুব ধুনীয়া ডান্স কৰে ধুনীয়া নাচে আৰু আমি গোটেইবিলাকে নাচি বাগি ঘৰলৈ আহিলোঁ গামোচাৰে ভাজতে হাসি ৰখা মৰমে ললে আজি মোকে খাবতি স্নেহৰ সুৰে কথা প্ৰতিটো ভাজতে পাবা মোৰ মৰম বিচাৰি তুমি মোৰ সপোনৰ তুমি মোৰ আবেগৰ তুমি মোৰ আশাৰে সাকি